নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ আৰু আজি যিহেতু দীপাৱলী সেইবাবে এটা ব্লগ নিদিম নে সেইবাবে আৰু এটা ব্লগ বনালোঁ আৰু আমি পথাৰত যাই আছোঁ পানী দিব যাম মই মানে আমাৰ আজি ধান আনি আছে ঘৰত সেইবাবে আৰু আজি পানী দিব যাম মই পথাৰত আজি বহুত দিনৰ মূৰত আজি পথাৰত যাম সেইবাবে আৰু এই ব্লগটো বনালোঁ আৰু আজিয়ে আৰু যিহেতু দীপাৱলীৰ ব্লগ আৰু শেষৰৰ ব্লগ মানে পথাৰৰ ব্লগ সেইবাবে আৰু বন্ধু বান্ধৱীসকল মই আছোঁ এই বৰ্তমান পথাৰত এই পথাৰত মানুহবোৰে ধান কাটি আছে মই যাই আছোঁ আমাৰ মাটিত এনেকৈ আৰু যাই আছোঁ পথাৰতে ৰাস্তাৰে পথাৰত এই পথাৰ ইপিনে তো আজি বেছি পথাৰত মানুহ নাই কাৰণ আজি দীপাৱলী যিহেতু ক'ত আৰু মানুহে ধান কাটিব সেইবাবে আৰু যিখিনি আছে সেইখিনিকে আপোনালোকক দেখুৱাম বাৰু অলপ আৰু আমি ইপিনে আমাৰ মাটিত যাই আছোঁ এই ট্ৰেক্টৰেও নি আছে ধান এইখিনি আমাৰ মামাহাৰ নি আছে ট্ৰেক্টৰেৰে এইফালে মই যাই আছোঁ পথাৰেৰে তো গাইছ আমাৰ আবাই ধান কাটি আছে লগতে ময়ো অলপমান কাটিলোঁ এই ধান কাটি আছে আমাৰ আবাইটো এইটো এই ধান কাটি আছে ধান কাটাত ব্যস্ত একদম এতিয়া ময়ো অলপমান কাটো গাইছ মোৰ অলপমান কাটাতে ভাগৰে লাগি গ'ল এইফালে আমাৰ বৰমাই কাটি আছে এনেকৈ মই এইবাৰ এতিয়া বহি আছোঁ ধানৰ মাজত এনেকৈ তো গাইছ মই এতিয়া ঘৰলৈ যাই আছোঁ ইমান ৰ'দ মানে ইয়াত পথাৰত থাকিব নোৱাৰি তো এই পথাৰলৈ মই যাই আছোঁ ঘৰলৈ এতিয়া অলপমান পিছত আৰু মই ঘৰ পাওঁ গাইছ ঘৰ আহি পালোঁ ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাব আৰু ৰাতিৰ দৃশ্যটো আপোনালোকক তো গাইছ মই এইবাৰ যাম বম আনিবলৈ এই আমাৰ কাষৰ দোকানখনতেই বম আনিব যাম এইখন আমাৰ কাষৰ দোকানখন আপোনালোকক দেখুৱাই দিম আমি দোকানখনত আহি পালোঁ এইজন তাৰ দোকানী বম লাগিছিলে কেনেকুৱা বম আছে ফুলজাৰি বোমা আছে এই ফুলজাৰি কেইটকা এইটো 10 টকা আৰু এইটো ফুলজাৰি এইটো 20 টকা আৰু এই কল বোমা আছে না এই কল বোমা এইটো এটম বোমা মইতো মাৰিব নোৱাৰো সেইবাবে আৰু 2 পেকেট দিওঁ আৰু এই 2 পেকেট দিয়ক আৰু ফুলজাৰি আছে না ফুলজাৰি 20 টকীয়া ফুলজাৰিটো 2 পেকেট দিয়া আৰু লাগিলে পাছত নিব আহিম হ'ব বাৰু আৰু এই কি এটো মামা এই এটো মামা এই পেকেট লম ফুলজাৰি 2 পেকেট এই দিয়া আৰু ভাইটিয়ে পাছত নিব আহিব এইখিনি এটা মই লৈ যাম আকৌ কিটা আছে চাম এই বোমা এটম বম 1 2 3 4 5 এই 20 টকীয়াটো পাছত ভাইটিক নিব আহিব দিম 12টা আছে এই বমখিনি ললো এতিয়া আমি ঘৰত যাম তাৰপিছত আৰু লাগিলে ভাইটিয়ে আৰু বমখিনি ঘৰত থৈ দিলো এতিয়া আৰু ৰাতিলৈ অপেক্ষা তো গাইছ ৰাতি হ'ল আমি ইফালে ছাতি জ্বলাব যাই আছো ৰাস্তাত এই ৰাস্তাত এই আমাৰ ডাঙৰ মাই ছাতিত তেল দি আছে এতিয়া ছাতি জ্বলাব এই ছাতি দিলো এই ছাতি জ্বলাই আছো আৰু এটা দিলো আৰু দিলো এই আমাৰ চাকি দিয়া হৈ গ'ল এইয়া আৰু তলত এটা দিম এই আৰু এটা মাটিত দিলো আমাৰ ছাতি দিয়া হৈ গ'ল আৰু ইপিনে আমাৰ ৰাস্তাৰ ইফালে একদম ইফালে ওচৰৰ দেখুৱাম আপোনালোকক এই চাৰিওফালে একদম কলগছত চাকি এইপিনে আৰু বেছি এই ময়ো এই ফুলজাৰি জ্বলাম এই ফুলজাৰি জ্বলাম মই এই জ্বলালো জ্বলাই আছো ফুলজাৰি আৰু এনেকৈ
আগুৱাই আহিলোঁ আৰু এইফালে চাওক আপোনালোকে আমাৰ গাঁৱৰ এইফালে ভিউটো চাওক এই চাকিৰ ভিউ এইফালে আছোঁ আৰু ফুলজাৰি মাৰিম অলপ পিছত এইফালে আমি যাম আৰু বেলেগত চাব সেই যাই আছোঁ আমি ৰাস্তাৰে এইফালে টিকলি কটাই ফুলজাৰি মাৰি আছে এইপিনে আৰু এইটো এইপিনে চকৰি ঘূৰাই আছে আমি যাই আছো ৰাস্তাৰে এই সকলোৰে চাকি জ্বলাইছে ৰাস্তাত সকলোৱে ৰাস্তাত চাকি জ্বলাইছে এই চাওক এইপিনে একদম কলগছতে বহুত ধুনীয়াকৈ লাইট জ্বলাইছে এই যাই আছে অলপ অলপকৈ যাই আছে ফুলজাৰি মাৰি আছে ফুলজাৰিটো জ্বলিব বন্ধ তো এতিয়া গাইজ বম চম মৰা হৈ গ'ল তাৰপিছত এতিয়া যাম আমি পাতখিনি চাব ফুলকামুৰিত তো গাইজ মই এতিয়া আহি পালোঁ ফুলকামুৰিত চাওক এতিয়া পাতখিনি উঠি আছে তাত একদম চুমি কলিতাই নাক মানে সেই তাল বাজা আছে একদম তো গাইজ আমি এতিয়া আহিলোঁ এতিয়া যাম আমি ঘৰলৈ তো পাতখিনি চাই বহুত ভাল লাগিল ধন্যবাদ